নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম শুহনি বনৰ সৈতে মাছৰ আঞ্জা। শুহনি বন সকলোৱে চিনি পায়, কিন্তু বহুতে ইয়াক বনাই খাব নাজানে। আমি ইয়াক বড়ো ভাষাত উচুমৈ বুলি কওঁ। আজি মই একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক বনাই দেখুৱাম। আৰু লগত মই সৰু মাছখিনি মই মচুন্দৰী পাতৰ সৈতে পাতত দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে একেবাৰে চাই থাকিব। বহুতে এই আঞ্জাটো বন বুলিও ভাবিব পাৰে, কিন্তু এই আঞ্জাটো বহুত ঔষধি গুণ আছে, সেইকাৰণে মই আজি বনাবলৈ ওলাইছোঁ। মাছখিনি মই ভালদৰে ধুই লৈছোঁ। এইখিনি মাছ মই গোটেইখিনি আঞ্জাত নিদিওঁ। কেইটামান মই ফ্ৰাই কৰি খাবৰ বাবে ৰাখি থৈছোঁ। এতিয়া মই মাছখিনি নিমখ হালধি দি ভালকৈ মিহলাই লৈছোঁ। এতিয়া মই মাছখিনি আধা ভাজি ল'ম, কাৰণ আঞ্জাত দিলে মাছটো ইমান বেছি ফ্ৰাই কৰিব নালাগে, অলপ আধা ভাজা কৰি ল'লেও হয়। পিঁয়াজ এটা কাটি লৈছোঁ আৰু লগতে এটা জলকীয়া লৈছোঁ। এই আঞ্জাটোত মই অলপ কমকৈ জলকীয়া দিছোঁ, কাৰণ এই আঞ্জাটো অলপ জ্বলা ধৰণৰে লাগে। শুহনি বনৰ পাতখিনি মই ধুই থৈছোঁ আগতে, ভিডিঅ'টোত দেখুৱাই থাকিলে বেছি দীঘলীয়া হ'ব। পাতখিনি মই মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি মই ভাজি লৈছোঁ। পিঁয়াজখিনিত মই নিমখ হালধি দি ভালকৈ লৰাই লৈছোঁ। এতিয়া পাতখিনি দি দিছোঁ। পাতখিনি ভালকৈ ভাজা হ'ল। এতিয়া মই মাছখিনি দিছোঁ। মাছখিনি দি মই অকণমান সময় ভাজিম। এতিয়া মই পানীখিনি দি দিছোঁ আৰু লগতে ঢাকনিখন দি দিছোঁ। এয়া চাওক, মোৰ আঞ্জাখিনি হৈয়ে গ'ল। এতিয়া মই অকণমান সময় ৰাখিম, তাৰপিছত মই আঞ্জাখিনি নুমাই থ'ম। এতিয়া মই সৰু মাছখিনি পাতত দিম। লগতে মই নহৰু কেইফোটামান দিছোঁ আৰু পিঁয়াজ এটা মিহিকৈ কাটি দিছোঁ আৰু জলকীয়া কেইটামান দিছোঁ, মচুন্দৰী দিছোঁ অকণমান আৰু নিমখ হালধি দিছোঁ। এতিয়া মই পাতখিনি ভালকৈ বান্ধি ল'ম। মাছখিনি মই ৩-৪খনমান পাত লৈ ভালকৈ বান্ধি লৈছোঁ। আপোনালোকে যদি কেতিয়াবা মাছ পাতত দি খায়, তেতিয়াহ'লে এনেকৈ ভালকৈ বান্ধি ল'ব, নহ'লে ছিঙিও যাব পাৰে। এতিয়া মই বান্ধি লোৱা মাছখিনি ভালকৈ জুইৰ আঙঠাৰ লগত ঢাকি দিছোঁ। এনেকৈ মই মাছখিনি এঘণ্টামান জুইত ৰাখিছোঁ। এতিয়া মোৰ এঘণ্টা হৈ গ'ল, মই মাছখিনি উঠাই ল'লোঁ। এয়া চাওকচোন, মই এতিয়া মাছখিনি খুলি আছোঁ। ইমান ধুনীয়া হৈছে, দেখিলে খাওঁ খাওঁ যেন লাগে। ইমান ধুনীয়া লাগে পাতত দিয়া মাছ খাই। এতিয়া মই মাছখিনি চামুচেৰে উঠাই লৈছোঁ এখন প্লেটত।
এতিয়া মই মাছখিনিত কেঁচা মিঠাতেল অকণমান দিছোঁ। কেঁচা মিঠাতেলখিনি দি পেলাই মই ভালকৈ পিটিকিম। মাছখিনি ভালকৈ পিটিকিব লাগে, তেতিয়া খাবলৈ ভাল হয়। আপোনালোকে এনেকৈ খাই চাবচোন, বহুত ধুনীয়া লাগে খাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো আজি প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানে। বাই বাই।